নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন দাই আমাক বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত বিভিন্ন ৰসাল কথাৰে আমোদ দি আহিছে। এনেকুৱা ধৰণৰ দুটামান ৰসাল খুৰুতীয়া কথা আমি আজি ভিডিঅ'ত সংযোজন কৰিছোঁ। আহক তেন্তে প্ৰথম কথালৈ আহোঁ। মোৰ ভণ্টিয়ে ৰিচেণ্টলি মেঘালয় ইউনিভাৰ্চিটি তাই লেকচাৰ পোষ্ট পালে। এতিয়া ষ্টুডেণ্টবিলাকৰ মানে সেইদিনা মোক আহি পেলাই কৈছে যে অদ্ভুত অদ্ভুত নাম পাইছোঁ। ষ্টুডেণ্টৰ নাম হাগে কম, হাগে কম, কেনেকুৱা ধৰণৰ নাম পালে? এনেকুৱা নামো আছে তাৰমানে, হাগে কম। জুবিন দাৰ সৰু ভগ্নী পামী বৰঠাকুৰে লগ পাইছিল সেই বিশেষ নামৰ ব্যক্তিজনক। এতিয়া আহিছোঁ দ্বিতীয়টি কথালৈ, যিটো জুবিন দাই নিজে লগ পাইছিল সেই বিশেষ নামৰ ব্যক্তিজনক। ক'বলৈ বেয়া, মই দিল্লীত লগ পালোঁ এবাৰ, অৰুণাচলৰ এজন মিনিষ্টাৰ। তেওঁৰ নাম মোক কৈছে আই মিষ্টাৰ হাগে পাদা। এতিয়া মই না হাঁহিব পাৰোঁ না ৰিয়েক্ট কৰিব পাৰোঁ। হাগে কম, হাগে পাদা, এনেকুৱা নামো থাকে মানুহৰ, আৰু নামটো বৰ ইণ্টাৰেষ্টিং।